নমস্কাৰ সদৌ অসমবাসী ৰাইজ। আজি মই আপোনালোকক আকৌ মহিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত আকৌ নতুনকৈ এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে দহি চিকেন। এয়া চাওক, মই তাৰ বাবে আধা কিলো চিকেন লৈছোঁ। এয়া দৈ আধা বাতি লৈছোঁ, বিলাহী দুটা, পিঁয়াজ মই কাটি লৈছোঁ। এইখিনি কি কৰিম আপোনালোকক মই দেখুৱাম। এয়া নহৰু। আজি মই জলকীয়াৰ গুড়ি নিদিওঁ, নিজেই মই তৈয়াৰ কৰিম জলকীয়াৰ গুড়ি। সেইবাবে কাশ্মীৰী মিৰ্চি লৈছোঁ, বাদাম লৈছোঁ কেইটামান ভাজি লোৱা, কিন্তু কাজু আৰু খিচমিচ ল'ব লাগে। মোৰ ওচৰত কাজু নাই, সেইবাবে মই বাদামেই লৈছোঁ। এয়া তেজপাত, এয়া ডালচেনি, এয়া লং। এয়া চাওক, এচামুচ নিমখ দিব। আজি মই হালধি ইউজ নকৰোঁ ইয়াত। এয়া দৈ, এয়া আদা নহৰু পেষ্ট এচামুচ। এইখিনি সুন্দৰকৈ মুঠি ল'ব। আধা ঘণ্টাৰ বাবে ফ্ৰিজত মই চাওঁ। মই কেৰাহী পাতিলোঁ, এয়া ৰিফাইন দিছোঁ। একেবাৰতে দি ল'ব। এয়া চাওক, মোৰ সুন্দৰকৈ ৰঙা হোৱাকৈ ভাজি দিলোঁ। মই যে এইবাৰ জলকীয়া গুড়ি নিদিওঁ, এই কাশ্মীৰী মিৰ্চিকেইটা ভাজি দিলোঁ, সেইকাৰণে কালাৰে। এতিয়া এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰিম। কিন্তু এইটো যেতিয়া মিক্সিত পিহিব অলপ ঠাণ্ডা হ'বলৈ দিব। ৰিক্সিৰ কথাটো, গৰমে গৰমে পিহি দিলে হয়তো। এতিয়া গেছটো অফ কৰি দিলোঁ, এতিয়া পিহি ল'ম। এইদৰে ঠাণ্ডা কৰিব। আৰু মই এই কাপটোৰে 2 কাপ ইয়াত পানী পূৰা, পিছত মই পানী এড নকৰোঁ, সেইটো কাৰণে মই একেবাৰতে মছলাখিনি বনাওঁতে পানীটো দি লৈছোঁ। মই আধা ঘণ্টা হ'ল চিকেনখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। দৈখিনি এইদৰে সম্পূৰ্ণ সোমাই যাব লাগে। এই চাওক কি সুন্দৰকৈ সোমাই গ'ল। এতিয়া মই ফ্ৰাই কৰিম। কিন্তু মই হালধি একেবাৰেই নিদিওঁ, কিন্তু বহুত সুন্দৰ কালাৰ এটা হয়। আপোনালোকে বনাবচোন। এয়া চাওক, মোৰ সম্পূৰ্ণ দৈ দি ফ্ৰাই কৰা হৈ গ'ল। দৈৰ পৰা তেলো ওলাব ধৰিলে। এয়া চাওক, এতিয়া মই এয়া দেখিছে, আজিতো মই কৈছোঁৱেই হালধি নিদিওঁ ইয়াত, সেইকাৰণে বগা হৈ আছে। সম্পূৰ্ণ ফ্ৰাই কৰা হৈ গ'ল, ইয়াকে ফাটি গৈছে সিজি। এয়া চাওক, এতিয়া মই মিক্সিত মছলা ৰেডি কৰি লৈ মিক্সিতে গামলাত উলিয়াই লৈছোঁ। ফ্লেম হাই কৰি দিলোঁ। এতিয়া মছলাখিনি লাহে লাহে এইদৰে দি থাকিম। কালাৰটো দেখিছে। আৰু ইয়াত পানী নকৰিব। মইতো আপোনালোকক দেখুৱাইছোঁ 2 কাপ পানী দিছোঁ মই যেতিয়া মছলাটো ৰেডি কৰিছোঁ। তেতিয়া আপোনালোকক মই দেখুৱাইছিলোঁ। আৰু চাব এইদৰে এয়া চাওক, তেল সম্পূৰ্ণ ওলাইছে। ইয়াত আৰু পানী এড নকৰিব। পানী এড কৰিলে সোৱাদটো বেয়া হ'ব, খাবলৈ টেষ্টটো একেবাৰে নাইকিয়া হৈ যাব। কিন্তু এই দহি চিকেনৰ লগত মই এটা আগতে পোলাও ৰেচিপি দিছোঁ, সেইটো চাব। তাৰ লগত এইটো খাব পোলাও বনাই।
এতিয়া সুন্দৰকৈ দেখিবলৈ চাওকচোন বাটাৰ চিকেনৰ দৰে হোৱা নাই নে, কিন্তু এইটো দহি চিকেন সম্পূৰ্ণ দৈৰ ওপৰতে বনোৱা হৈছে। এতিয়া মই চিকেন তন্দুৰী মছলা দিছোঁ। তাৰপিছত আকৌ অলপ মই গৰম মছলা দি দিছোঁ। এতিয়া মই অকণমান লৰাই পেলাই 10 মিনিটমান ঢাকি থ'ম। মই যে বাদামটো যে থৈছিলোঁ আৰু কি কৰিম আপোনালোকক কৈছিলোঁ, মই আচলতে গাৰ্নিছ কৰিবৰ কাৰণে এইদৰে অলপ বাদাম ওপৰত দি দিছোঁ। সেইটো কাৰণে আচলতে বাদামটো মাতি দিছোঁ। হয়তো কাজুও দিব পাৰে আৰু ইয়াত কেইটামান খিচমিচো আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। এয়া চাওক, মোৰ সম্পূৰ্ণ দহি চিকেন কাৰী আজি ৰেডি কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাব, চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব, আকৌ যাতে মই আপোনালোকক সুন্দৰ সুন্দৰ ৰেচিপি দেখুৱাই থাকিব পাৰোঁ। আজিলৈ আহোঁ, নমস্কাৰ।